নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাইছে কেবস্তু পইণ্ট চেনেলটো। আৰু আপোনালোকৰ লগত বহুত কথা শ্বেয়াৰ কৰিবলগীয়া আছে, যিহেতু মই বহুত দিন ভিডিঅ' নিয়া নাই আৰু এইটো ভিডিঅ' দিছোঁ আপোনালোকৰ মাজলৈ। বহুত কথা শ্বেয়াৰ কৰিব আছে, কিবা কৰিব আছে, মানে আপোনালোকে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক এটা কৰি কমেণ্টটো কৰি জনাই দিব। ভিডিঅ'টো চোৱাৰ শেষত কমেণ্ট এটা কৰিব যাতে মোৰ ভিডিঅ'টো কেনেকুৱা। আপোনালোকে জানেনে এটা ৰ'জ ভিডিঅ' বনাবলৈ কিমান কষ্ট কৰিব লাগে? আৰু আপোনালোকে জানেনে এটা ভ্লগিং ভিডিঅ' বনাবলৈ কিমান কষ্ট কৰিব লাগে? সকলো কৈ আছোঁ আজি মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক। এই এটা ভিডিঅ' বনাবৰ বাবে কিমান কষ্ট কৰি ফাৰ্ষ্ট মই ৰ'ষ্ট কৰিছিলোঁ, ৰ'ষ্টৰ পিছত আহিছোঁ ব্লগিং। বাট ৰ'ষ্টটো এৰি দিয়া নাই, ব্লগ ৰ'ষ্ট দুইটা দি আছোঁ আপলোড। তো প্ৰথমতে কৈ দিওঁ, এটা ৰ'ষ্ট ভিডিঅ' বনাবলৈ বহুত কষ্ট কৰিব লগা হয়। ৰ'ষ্ট বনাবলৈ প্ৰথম কৰিব লাগে তোমালোকে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবা, মানে ৰ'ষ্টটো কোনটো টপিকৰ ওপৰত কৰিবা। তাৰপিছত সেই টপিকটো লৈ পিনে তোমালোকে কেনেকুৱা ধৰণৰ কথাবোৰ ক'লে ভাল হ'ব বেয়া হ'ব এইবোৰ চব চাবলগীয়া হয়। আৰু মই প্ৰথম মই যোনবোৰ কৰিছিলোঁ তাত টপিক্সটোৰ পৰা এটা স্ক্ৰিপ্ট লিখিবলগীয়া হয়, যোনটো মানে মই যোনখিনি ক'ম ন তাৰ ওপৰত এটা স্ক্ৰিপ্ট লিখিব লগা হয়। আৰু সেইটো লিখোঁতে মোৰ বহুত টাইম গুচি যায়। আৰু প্ৰথমত যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া স্ক্ৰিপ্ট লিখা নাছিলোঁ। চ' তেতিয়া মানে বহুতে কয় তই স্ক্ৰিপ্টটো লিখিবি, স্ক্ৰিপ্ট লিখি যেনেকৈ যোনটো স্ক্ৰিপ্টটো ভাল লাগে সেইটোৰ ওপৰত মানুহে যোনবোৰ চাই মানে বেছি ভাল পায় সেইটোৰ ওপৰত ভিডিঅ'টো বনাবি। তো মই স্ক্ৰিপ্ট লিখি বহুত ৰ'ষ্ট কৰিছোঁ আৰু এতিয়াও বৰ্তমান স্ক্ৰিপ্ট লিখি ৰ'ষ্ট কৰি আছোঁ। আৰু এইটো ব্লগত কোনো স্ক্ৰিপ্ট লিখা নাই, যিহেতু মই যোনবোৰ ক'ম বুলি ভাবিছোঁ মনৰ ভিতৰৰ পৰা ক'ম। চ' মনৰ ভিতৰৰ পৰা ক'বলৈ কোনো স্ক্ৰিপ্ট লিখিব দৰকাৰ নাই। চ' ৰ'ষ্ট বনাওঁতে প্ৰথম স্ক্ৰিপ্টটো লিখিব লাগে। স্ক্ৰিপ্টটো লিখিলোঁ তাৰপিছত প্লেচটো মানে যোনটো ৰ'ষ্ট বনোৱা প্লেচ তাৰ বেকগ্ৰাউণ্ডটো ভাল হ'ব লাগে। যেনেকৈ তোমালোকে চাই লোৱা এতিয়া মিষ্টাৰ ৰাজা এইটো যোনটো মানে বেকগ্ৰাউণ্ডটো হয় সেইটো ভাল লাগে। লাইটৰ প্ৰব্লেম নাই, কিবা প্ৰব্লেম নাই। আৰু দয়া এইটো বেকগ্ৰাউণ্ডটো ভাল লাগে। আৰু যিহেতু প্ৰথম ৰ'ষ্ট বনাব হ'লে বেকগ্ৰাউণ্ডটো ভাল হ'ব লাগিব। আৰু মোৰ যিহেতু বেকগ্ৰাউণ্ডটো ইমান ভাল নহয়, চ' কিছুমানে চাই বেয়াও পায়, কিছুমানে চাই ভালো পায়। বেয়া পালেও ভাল পালেও চাবা তোমালোকে। আৰু বেয়া পোৱা হ'লে কমেণ্ট কৰি জনাবা কি কাৰণে বেয়া পাইছা। তো ৰ'ষ্ট বনাব হ'লে প্ৰথম এটা ৰুম লাগে, ৰুমটোৰ প্ৰথম বেকগ্ৰাউণ্ডটো ভাল হ'ব লাগিব। বেকগ্ৰাউণ্ডটো ভাল হোৱাৰ পিছত মানে মানুহটো যিমান ফ'কাছ কৰিব লাগে ন বেকগ্ৰাউণ্ডটো বেছি ভাল হ'ব লাগে, মই সেইটো বিচাৰোঁ। আৰু ব্লগাৰ আছে যোনবোৰে যি টি বস্তু দেখুৱাই দিয়ে, মানে এনেই গাঁওখন ফুৰিলোঁ কিবা এটা মানে নিজৰ গাঁওখন দেখুৱাই সেইটো এটা ভাল টপিক হা, গাঁওখন দেখুৱাটো ভাল টপিক। কিন্তু কিছুমান ব্লগাৰ আছে যোনবোৰে মানে এনে যি টি কাম কৰে, হাগা মোটা পাণ্ডা চব ভিডিঅ' বনাই দিয়ে। সেইটো ব্লগৰ কোনো টপিক্স নহয়, কোনো স্ক্ৰিপ্ট নহয়। ব্লগ বনাব হ'লে কিছুমান বিশেষত্ব মানে বস্তু থাকিব লাগিব, য'ত নেকি মানে আমাৰ গাঁৱত ধৰি লওক কিবা এটা ওলাইছে জাষ্ট সেইটোৰ ওপৰত টপিক এটা বনি গ'ল। মানে ব্লগ বনাব হ'লে বহুত ভাবি চিন্তি ব্লগ বনাব লাগে। যি টি মানে তোক গাইছ আপোনালোকক দেখুৱাই দিছোঁ এখন আমাৰ কিবাকিবি আলবাল, সেইবোৰ নহয়। ব্লগ বনাবলৈ হ'লে বিভিন্ন এটা টপিক্সৰ ওপৰত বনাব লাগে। যেনে ডিম্পু দাই বহুত বস্তু দেখুৱাইছে, যোনবোৰ বস্তু হয়তো বহুতে দেখা নাই আৰু মই বৰ্তমান দেখা নাছিলোঁ। যোনবোৰ বস্তু ডিম্পু দাই দেখুৱাইছে সেইবোৰ ভাল লাগে দেখি পিনে। আৰু ব্লগ হ'লে সেনেকুৱা ব্লগ হ'ব লাগে, যি টি ভিডিঅ' বনাবলৈ নালাগে। ময়ো প্ৰথম বনাইছিলোঁ ব্লগ, মোৰ মানে যিমানটো অভিজ্ঞতা আছে মই সিমানটো কৈছোঁ। মই এটা ব্লগ মই বহুত ব্লগ বনাইছোঁ, মানে যি টি ব্লগ বনাইছিলোঁ কিছুমান সেইবোৰ চ' সেনেকুৱা ব্লগ নালাগে। মানে যোনবোৰ ব্লগত কিবা এটা মানুহে পায়, মানে তাৰ কিবা এটা বুজি নাপালেও সেই ব্লগটো বনোৱাৰ পিছত বুজি পায়, মানে সেনেকুৱা এটা ব্লগ বনাব বুজি পায়। ৰ'ষ্ট আৰু ব্লগ দুইটা বনাওঁতে কিমান কষ্টকৰ হয়, যোনবোৰ মোৰ লগত থাকে সিহঁতে হয়তো বুজি পায় চাগে। এটা ৰ'ষ্ট বনাবলৈ, এটা ব্লগ বনাবলৈ কিমান কষ্ট কৰিব লাগে। চ' মই বহুত কষ্ট কৰিছোঁ। তোমালোকক মই ধুনীয়া ব্লগ দিব বিচাৰোঁ, মই ৰ'ষ্ট দিব বিচাৰোঁ। মই ৰ'ষ্ট বহুত দিন দিয়া নাই আৰু ভিডিঅ' বহুত দিন দিয়া নাই। তো তোমালোকক আশা কৰোঁ মই যে অনাগত দিনত আৰু তোমালোকক ধুনীয়া ব্লগ আৰু ৰ'ষ্ট দিব পাৰোঁ। আৰু মই নেক্সট ভিডিঅ' ৰ'ষ্ট ব্লগ কিবা এটা আহি আছে, মানে তোমালোকে ৱেইট কৰা। আৰু যদিহে চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ চব কৰি দিবা। তো আজিলৈ বাই, পুনৰ লগ পাম নতুন এটা ভিডিঅ'।